নমস্কাৰ। আজি মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ। সেইটো হ'ল ৰঙালাওৰ বাকলিৰ পকৰা বনাম। আপোনালোকৰ ভালনে? ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ ভাল মই কামনা কৰিলোঁ। এইখিনি চুজি মই তিয়াই থৈছোঁ। এতিয়া মই ইয়াত বেচন দিম। বেচনখিনি অলপ সময় তিয়াই থ'ম। ইয়াতে বেচন লৈছোঁ মই অলপ জোখৰ মতে ল'লেই হ'ল। এটা জোখ কৰি তাৰপিছত মই পানী লৈছোঁ। বেচনটো তিয়াই থ'ম। পানী লৈছোঁ, বেচনটো তিয়াই থৈছোঁ। এতিয়া নিমখ দি আছোঁ। এইটো নিমখ দিছোঁ, হালধি অকণমান দিম। এইটো বনাই থৈ দিছোঁ। চুজি আৰু বেচন অলপ সময় বনাই থৈ দিছোঁ। পিঁয়াজটো কাটিম মই মিহিকৈ। আগতে পিঁয়াজখিনি এতিয়া জলকীয়া দি আছোঁ। জলকীয়া মিহলাই দিছোঁ। আদা দিলোঁ। এইটো দিছোঁ। ৰঙালাওৰ বাকলিটো গৰম পানীত তিয়াই থৈছিলোঁ। আৰু এতিয়া তাৰমানে বেচন, চুজি, পিঁয়াজ, জলকীয়া, আদা, ধনিয়া পাত, নৰসিংহৰ পাত চব মিহলাই মই এইটো মিহলাইছোঁ। আৰু ৰঙালাওৰ বাকলিৰ ৰঙালাওৰ একো পেলনি নাযায়, চব খাব পাৰি। আগ, পাত, ঠাৰি, গুটি, ৰঙালাওৰ একো বস্তু পেলনি নাযায়। ৰঙালাও বৰ শক্তিৰ বস্তু, কিন্তু যাৰ চুগাৰ আছে তাৰ কাৰণে ভাল নহয়। কমকৈ খাব পাৰে, তথাপিতো চুগাৰ থাকিলে খাব নালাগে, প্ৰেছাৰ থাকিলে খাব নালাগে। প্ৰেছাৰ আৰু চুগাৰৰ কাৰণে বেয়া। গতিকে আজি গৰম গৰম পকৰি ৰঙালাও বনাম আৰু খাম। পকৰি বনোৱা হ'ল, এতিয়া খাম। টেষ্টি হৈছে, বহুত টেষ্টি হৈছে। ভাল লাগিছে খাই, ভাল লাগিছে খাই। এয়া আছিল ৰঙালাওৰ পকৰি। ইমান সোৱাদ লাগিছে। আপোনালোকেও বনাই চাব আৰু খাব। পকৰি বনাই খাব। এনে ভাজি খাই সকলোৱে, কিন্তু এনেকৈ পকৰি বনাই হয়তো নাখাব পাৰে। পকৰি বনাব, বঢ়িয়া, বৰ ভাল লাগিছে খাই। জ্বলা, গতিকে ধনিয়া, নৰসিংহ গোটেইখিনি মিক্স আছে যে বৰ সোৱাদ হৈছে। আপোনালোকে বনাই খাই চাবচোন আৰু কেনে পালে জনাব। মই আৰু আগ্ৰহেৰে বনাব পাৰিম। আপোনালোকে ভাল পালে আপোনালোকে খাই চাই ক'ব আৰু কেনেকুৱা পাইছে।